নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই ষ্টুডিঅ' মজিয়াত মই আপোনালোকৰ সৈতে হাৰিদ্ৰা হাজৰিকা আৰু নৱবৰ্ষৰ পহিলা দিনটোতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে চাউলৰ উপৰিও এতিয়াৰে পৰা আপোনালোকে ৰেচন কাৰ্ডত লাভ কৰিব দাইল নিমখ আৰু চেনি আৰু ইয়াৰ বাবে আসলতে আপোনালোকে কেনেধৰণে হিতাধিকাৰীসকল বিশেষকৈ এই ক্ষেত্ৰত কিন্তু যথেষ্ট সষ্টম হোৱা উচিত কিয়নো যিসকল ৰেচন কাৰ্ডৰ আসলতে দোকানী তেওঁলোকে কোনো কাৰণতে এইবাৰ আপোনালোকৰ ৰেচন কাৰ্ডক লৈ দুৰ্নীতি কৰিব নোৱাৰিব সেই সন্দৰ্ভত আমি আপোনালোকক বিশদভাৱে খবৰ জনাই যাম চাউলৰ উপৰিও ৰেচন কাৰ্ডত এতিয়াৰে পৰা দাইল নিমখ আৰু চেনি লাভ কৰিব হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ হিতাধিকাৰীক বিতৰণ কৰা হ'ব দাইল নিমখ আৰু চেনি ৰেচন কাৰ্ড থাকিলে কম দামতে লাভ কৰিব দাইল ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক এবাৰ আশাব্যঞ্জক খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থাকিলে কম দামতে আপোনালোকে দাইল নিমখ আৰু চেনি লাভ কৰিব আৰু ৰেচন কাৰ্ডক লৈ কেৱল ৰেচনে নহয় কেইবাটাও গুৰুত্বপূৰ্ণ কালিৰ দিনটোত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সুলভ মূল্যৰ দোকানৰ জৰিয়তে এইসমূহ সামগ্ৰী আপোনালোকে এতিয়াৰ পৰা লাভ কৰিব বজাৰতকৈ বহু কম দামতেই এই সামগ্ৰীসমূহ চৰকাৰে আপোনালোকৰ বাবে লৈ আহিছে আৰু ইতিমধ্যে যি যুঁজা আসলতে চলোৱা হৈছিল ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু শীঘ্ৰেই এই ব্যৱস্থা কাৰ্যকৰী কৰাৰো ইতিমধ্যেই ৰাজ্য চৰকাৰে আশ্বাস দিছে চাউলৰ উপৰিও যেহেতু ৰেচন কাৰ্ডত এতিয়াৰ পৰা দাইল নিমখ আৰু চেনি আপোনালোকে লাভ কৰিব উল্লেখ কৰিব বিচাৰিম ৰেচন কাৰ্ডৰ আসলতে ৰেচন কাৰ্ড যিখন নথি সেই নথিখন এতিয়াৰ পৰা আপোনালোকৰ বাবে অধিক গুৰুত্বপূৰ্ণ হৈ পৰিব কলেজৰ হেয়া লাগিলে এডমিশ্যনেই হওক বা অন্য বিভিন্ন কাৰণত ৰেচন কাৰ্ডখন যথেষ্ট এতিয়া বাধ্যতামূলক কৰি দিয়া হৈছে গতিকে যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে এতিয়াৰে পৰা আসলতে চিন্তা কৰিবলগীয়া বিশেষ একো নাই কিয়নো ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ইতিমধ্যে পদক্ষেপ লৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অৰুণোদয় আঁচনিৰো বিভিন্ন সুবিধা ৰেচন কাৰ্ডৰ যিসকল হিতাধিকাৰী তেওঁলোকে লাভ কৰিব আৰু কেৱল চাউল আৰু চেনিয়ে নহয় এতিয়াৰে পৰা দাইল নিমখৰ ক্ষেত্ৰতো আসলতে ৰাজ্য চৰকাৰে তৎপৰতা গ্ৰহণ কৰিছে আৰু এই যি ব্যৱস্থা আসলতে হিতাধিকাৰীসকলৰ বাবে লৈ অহা হৈছে সেয়া অতি সোনকালে কাৰ্যকৰী কৰাৰো আশ্বাস দিছে ৰেচন কাৰ্ডত এতিয়াৰ পৰা দাইল নিমখ চেনি আৰু লগতে চাউল আপোনালোকে লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক মুখ্যমন্ত্ৰীগৰাকীয়ে এই আশাব্যঞ্জক খবৰ দিছে নৱবৰ্ষৰ পহিলা দিনটোত মন্তব্য আছে মন্তব্য আগবঢ়াইছোঁ এই বছৰটো 2025ত ৰেচন কাৰ্ডৰ দোকানৰ জৰিয়তে দালি নিমখ আৰু চেনি প্ৰদানৰ বাবেও ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা হাতত ল'ব যাতে বজাৰতকৈ কম দামত ৰেচন কাৰ্ড দোকানৰ জৰিয়তে দৰিদ্ৰ লোকে মধ্যবিত্ত লোকে দালি চেনি আৰু নিমখ কম দামত পাব পাৰে এই বছৰটো 2025ত ৰেচন কাৰ্ডৰ দোকানৰ জৰিয়তে দালি নিমখ আৰু চেনি প্ৰদানৰ বাবেও ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা হাতত ল'ব যাতে বজাৰতকৈ কম দামত ৰেচন কাৰ্ড দোকানৰ জৰিয়তে দৰিদ্ৰ লোকে মধ্যবিত্ত লোকে দালি চেনি আৰু নিমখ কম দামত পাব পাৰে এই বছৰটো 2025ত ৰেচন কাৰ্ডৰ দোকানৰ জৰিয়তে দালি নিমখ আৰু চেনি প্ৰদানৰ বাবেও ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা হাতত ল'ব যাতে বজাৰতকৈ কম দামত ৰেচন কাৰ্ড দোকানৰ জৰিয়তে দৰিদ্ৰ লোকে মধ্যবিত্ত লোকে দালি চেনি আৰু নিমখ কম দামত পাব পাৰে